নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আমি বাৰ্থডে খাবলৈ গৈ আছোঁ আৰু আমি আজি পেডেল যাত্ৰা কৰিছোঁ। সুস্থ শৰীৰ লাগে সেইকাৰণে আমি পেডেল যাত্ৰা কৰিছোঁ। আৰু চাওকচোন আমাৰ ইয়াত গোটেই গাঁৱৰ ৰাইজ উঠি দিলোঁ বাৰ্থডে খাবলৈ। আৰু ইয়াৰ বাৰ্থডে গাল একদম খুব আমনি কৰি আছে। ল'ৰা ছোৱালীসকলে বাৰ্থডে দিনাখন আমনি কৰেই অলপ চলপ। আৰু চাওকচোন আমি গৈ পোৱালৈকে একদম গোটেই খোৱা বোৱাত ব্যস্ত আৰু খোৱা বোৱা টাইমতে পাইছোঁ যিহেতু এই ৰাইজসকলে খাই আছে। আৰু তাৰপিছত আমি একদম বাৰ্থডে কাৰ্ডৰ ওচৰত মই আহিছোঁ, একদম মোক দেখি কান্দন পায়, একদম পূৰা কান্দিছে। আৰু সবিশেষ চাই থাকক, খোৱাসকলে খাই আছে আৰু খুব ধুনীয়া লাগিছে। বাৰ্থডে গৈ ভাল লাগিলে আচলতে। আৰু বাৰ্থডে কালি আছিলে, মই আজিহে আপলোড দিব পাৰিছোঁ সময়ৰ কাৰণে। আৰু বৰ ধুনীয়াকৈ হেপী বাৰ্থডে লিখি থৈ দিছে। আজিকালি একদম মানে বাৰ্থডেবোৰ আজি বিয়াৰ দৰে পতা হ'ল। খুব ধুনীয়া লাগিলে। আমি ইয়াত খাবলৈ বহিছোঁ আৰু এয়া চাওক অতিথিবৰ্গ একদম পূৰা খাবলৈ বুলি বহি লৈছে আৰু ৰাইজসকল। চবকে এবাৰ দেখাই দিছোঁ। আন্ধাৰ হৈ গৈছে ভিডিঅ'টো। আৰু এয়া মোৰ মানে কি ক'ম আৰু খোৱাৰ থালিখন, খোৱা বোৱা মেইন বাৰ্থডেত খাবলৈ বুলি বহিলোঁ। আৰু সবিশেষ চাওক ভিডিঅ'টো কেনেকুৱা পালে।